হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু সুস্থ আছে বুলি। আজি আপোনালোকৰ কাৰণে আকৌ এটা ৰেচিপি লৈ আহিছোঁ। আশা কৰিছোঁ আজি আপোনালোকে এই ৰেচিপিটো ভাল পাব বুলি। আজিৰ ৰেচিপিটো হৈছে কাজু নিমকি। দেখিছেই নহয় কি ধুনীয়া হৈছে, খাবলৈও বিৰাট ভাল লাগে। আৰু আজি মই কেনেকৈ বনালোঁ কাজু নিমকি আহকচোন চাওঁ। খুব সহজতে বনাব পাৰি। এনে নিমকি কাটি কৰি বনাবলৈ বহুত সময় লাগি যায়, কিন্তু কাজু নিমকিটো বহুত পটককৈ 10 মিনিটৰ ভিতৰতে হৈ যায়। আপোনালোকে একদম কম সময়তে বনাব পাৰিব, খায়ো বহুত বেছি ভাল লাগে এইটো ৰেচিপি। তো ব'লক বেছি দেৰি নকৰি আজি আমি ৰেচিপিৰ মাজলৈ যাওঁ। আজি আমাক কাজু নিমকি বনাবলৈ কি লাগে আহকচোন চাই লওঁ। তাৰ কাৰণে মই লৈছোঁ এয়া 1 কাপ ময়দা লৈছোঁ। এই কাপটোৰ জোখেৰে বাতিটোত মই 1 কাপ দি থৈছোঁ ময়দা, আৰু এয়া 1 কাপ, টোটেল আমি 2 কাপ ময়দা লৈছোঁ। আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ। আৰু মই ইয়াতে জালুকৰ গুড়ি দিছোঁ অকণমান খুন্দি, তেতিয়া ই খাবলৈ বহুত বেছি ভাল লাগে ইয়াৰ টেষ্ট। আৰু এয়া 6 চামুচ ৰিফাইন তেল দিছোঁ। এতিয়া আমি এইখিনি ভালদৰে ময়ন দি ল'ব লাগিব। মই অকণমান বেকিং পাউডাৰ দিব পাহৰি গৈছিলোঁ, তো ইমানকণ বেকিং পাউডাৰ দিছোঁ, তেনেই অকণমান। তেতিয়া আমাৰ কাজু নিমকিকেইটা বৰ ধুনীয়া হ'ব, ধুনীয়াকৈ ফুলি যাব। এতিয়া আমি ভালদৰে মিক্স কৰি ময়ন দি ল'ব লাগিব। আপোনালোকে ইয়াত জিৰা যদি খাই ভাল পায় জিৰা দিব পাৰে, যদি খাই ভাল পায় জিৰা। এনেকৈ বান্ধি চাব যদি হৈছে। এয়া আমাৰ ময়ন হৈ গৈছে। এতিয়া মই এয়া পানী লৈছোঁ 1 কাপ ঠাণ্ডা পানী। আমি এতিয়া এটা ডো বনাই ল'ব লাগিব। ডোটো যাতে বৰ বেছি টানো নহয় আৰু বৰ বেছি যাতে কোমলো নহয়, স্মুথ ডো হ'ব লাগিব। মই ডোটো ভালদৰে মুঠি ল'লোঁ। মই ইমানটো চাইজত 3টা এনেকৈ বনাই ল'লোঁ। মই এনেকৈ ৰুটি 3টা এনেকৈ বেলি লৈছোঁ। বৰ বেছি পাতলো কৰা নাই, ইয়াত চাই লওক। বৰ বেছি ডাঠো কৰা নাই, এটা হিচাপত লৈছোঁ। ৰুটিখন অলপ ডাঠ হ'ব লাগিব আৰু বেছি পাতলকৈ বেলিব নালাগে, অলপ ডাঠ হিচাপত ৰাখিব লাগিব। আৰু মই ল'ৰাটোৰ দুধদানিটো সাফৰটোকে লৈছোঁ। যিকোনো এটা সাফৰ ল'লেই হৈছে, মাজা বটলৰো সাফৰখন ল'ব পাৰে। মই অলপ ডাঙৰকৈ বনাম, যিহেতু কাজু নিমকি হয়। সৰুকৈও বনাব পাৰে, ডাঙৰকৈও বনাব পাৰে। এতিয়া চাওক মই যেনেদৰে হেঁচি দিছোঁ, সেই তেনেদৰে আমি তেনেকৈ কাটি যাম। এইটো এটা চাওক হৈ গৈছে। এইটো ইমান ধুনীয়া হোৱা নাই শ্বেপটো, ইয়াৰ পাছৰখিনিহে ভালদৰে হ'ব। এয়া চাই লওক, মই এনেদৰে কাজু শ্বেপ দি গৈছোঁ। খুব সহজ হয়, একদম ইজি, একেবাৰে খুব কম সময়তে বহুত নিমকি বনাব পৰা যায়। এয়া চাই লওক কি ধুনীয়া হৈছে শ্বেপটো, জোনবাইটো গোটে বৰ ধুনীয়া হৈছে। আৰু মই তেনেদৰে আপোনালোকক বনাই দেখাম কাটি পেলাই। এয়া চাওকচোন, এয়া এনেদৰে আমি গোটেইখিনি কৰি ল'ম। খুব সহজতে একেবাৰে ইজি হৈ যায়। এনে নিমকি কাটি কৰি বনাবলৈ বহুত সময় লাগে, কিন্তু এনেদৰে কৰিলে একেবাৰে কম সময়তে বনাব পাৰি, বহুত বেছি টাইম নালাগে। এয়া চাওক মই পটাপট কৰি লৈছোঁ। তেনেদৰে মই বাকীখিনিও এনেদৰে কৰি ল'ম। এনেকুৱা মাজাৰ সাফৰ ল'ব আৰু এনেদৰে কৰিব। এয়া দেখিছেনে, সৰু হৈ গৈছে। এয়া সৰু হৈ গৈছে। সাফৰটো যিমান সৰু ল'ব সিমান সৰু হ'ব, আৰু যিমান ডাঙৰ ল'ব তেতিয়া সিমানেই ডাঙৰ হ'ব। তো এইটো সৰু চাইজৰ। এয়া চাওক, এইবোৰ সৰু চাইজৰ হৈছে আৰু এইবিলাক ডাঙৰ চাইজৰ হৈছে। তেনেদৰে আমি গোটেইখিনি ফাৰ্ষ্টতে কাটি লওঁ, তাৰপিছত আমি কেনেকৈ বনাব লাগে আপোনালোকক দেখুৱাই আছোঁ। কেৰাহী এখন পাতি লৈছোঁ গেছত।
তাতে মই ডালডা ঘিউ দিম এতিয়া ডালডা ঘিউ দিলে ফচফচীয়া হ'ব আমাৰ নিমকিকেইটা ভাল হ'ব আৰু লগতে অলপ ৰিফাইনো মিক্স কৰি দিম আপোনালোকে ডালডা ঘিউ অকল বনালেও বনাব পাৰে বা ৰিফাইনত দিও বনাব পাৰে মই দুটা মিক্স কৰিয়ে বনাম আমাৰ তেলখিনি গৰম হৈ গৈছে এতিয়া এয়া চাওকচোন মই কাটি লোৱা কাজু নিমকিখিনি এতিয়া অলপ অলপকৈ দি পেলাই বনাই ল'ম একেলগে গোটেইখিনি নিদিওঁ অলপ অলপকৈ দি পেলাই আমি এইখিনি ফ্ৰাই কৰি ল'ম যেতিয়ালৈকে গোল্ডেন ব্ৰাউন নহয় তেতিয়ালৈকে আমি এইখিনি ফ্ৰাই কৰি ল'ম কিন্তু গেছটো একেবাৰে ল' ৰাখিম হাই ফ্লেমত নাৰাখিব যিহেতু সৰু সৰু হয় নিমকিখিনি জ্বলি যাব কিন্তু ইয়াৰ আচল যিটো টেষ্ট সেইটো নোলাব তো আমি একেবাৰে গেছটো কমাই পেলাই গোল্ডেন ব্ৰাউন হোৱালৈকে আমি এইখিনি ফ্ৰাই কৰিব লাগিব এয়া চাওকচোন আমাৰ কাজু নিমকিখিনি কি ধুনীয়া এটা কালাৰ আহি গৈছে ইমানটো সাইজতে আমি ৰাখিব লাগিব ইয়াতকে যদি বেছি ভাজে খাবলৈ ইয়াৰ আচল টেষ্টটো নোলায় আৰু যেহেতুকে আমি ইয়াত জলকৰ গুড়ি দিছোঁ সেইকাৰণে এই নিমকিকেইটা খাবলৈ বহুত বেছি ভাল লাগে আপোনালোকে এদিন বনাই চাবচোন মই এতিয়া ইয়া নমাই দিম হৈ গৈছে আৰু বাকিখিনি আজি আছে সেইখিনিও আমি এনেদৰে বনাই লম খাবলৈ কিন্তু বহুত বেছি ভাল হয় আপোনালোকে এদিন ট্ৰাই কৰি চাব এয়া চক কি ধুনীয়া হৈছে বহুত বেছি ফ্ৰাই কৰিব নালাগে ইমানটো সাইজতে মই এতিয়া ৰাখি দিম আৰু বাকিখিনিও এনেদৰে বনাই লম এয়া চাওকচোন কি ধুনীয়া হৈছে আমাৰ কাজু নিমকিখিনি ৰেডি হৈ গ'ল দেখি আপোনালোকৰ খাওঁ খাওঁ লাগিছেনে চাহৰ লগত খাই বহুত বেছি ভাল লাগে এনেদৰে সহজতে বনাই ল'ব পাৰে এনে নিমকি বনালে বহুত সময় লাগে কিন্তু এনেদৰে বনালে একেবাৰে কম সময়তে বহুত নিমকি বনাব পাৰে খাবলৈও বহুত বেছি ভাল লাগে ইয়াৰ টেষ্টটো যেহেতুকে ইয়াত জালুকৰ গুড়ি দিয়া আছে আৰু এটা কথা আপোনালোকে যদি খাই ভাল পায় ওপৰত অলপ কলা নিমখটো ছটিয়াই ল'ব পাৰে তেনেকৈ খালেও বহুত বেছি ভাল লাগে আৰু এয়া চাওকচোন মই এটা আপোনালোকক ভাঙি দেখাই দিছোঁ কি ধুনীয়া হৈছে ভিতৰৰ পৰা চাওকচোন ভিতৰৰ পৰা কি ধুনীয়া ফচফচীয়া হৈছে দেখিছেনে আপোনালোকে এনেদৰে হ'ব আপোনালোকে ঘৰতে বনাই লওক সহজতে খুব কম সময়তে হ'ব আৰু খাবলৈও বহুত বেছি ভাল হয় ঘৰত সৰু ল'ৰা ছোৱালী আছে যদিও খাই বহুত বেছি ভাল পাব আশা কৰিলোঁ আজি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিলোঁ পুনৰ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম টেক কেয়াৰ এণ্ড বাই বাই